নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে প্ৰণৱজিৎ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই হাই প্ৰেছাৰ কেনেকৈ কণ্ট্ৰলত ৰাখিব তাৰ বিষয়লৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো আপোনালোকক শেষলৈকে চাবলৈ কোৱা হৈছে, কাৰণ ভিডিঅ'টো শেষলৈকে চালেহে সম্পূৰ্ণ কথাখিনি বুজি পাব। আজি মই আপোনালোকৰ মাজলৈ যিকেইটা ঔষধ আগবঢ়াইছোঁ, সেই ঔষধকেইটা হাই প্ৰেছাৰৰ মহা ঔষধ। আপোনালোকে যিমানে যি ব্যৱহাৰ নকৰক কিয় এই ঔষধকেইটাৰ নিচিনা নাই বুলি মই ক'ব পাৰোঁ। যদি আপোনালোকে ডাক্তৰৰ দৰৱ নোখোৱাকৈ এই ৰোগটোৰ নিৰাময় কৰিব বিচাৰে, তেতিয়া আপোনালোকে এই ঔষধকেইটা খাব লাগিব আৰু নিয়মিতভাৱে এই ঔষধকেইটা ব্যৱহাৰ কৰিয়ে থাকিব লাগিব, তেতিয়াহে আপোনালোকে সুফল পাব। যিকোনো ৰোগৰ ঔষধসমূহ এটা খোৱা নিয়ম আছে আৰু সেই নিয়মতে খাব লাগিব, আৰু এই ঔষধটো আপোনালোকে এটা নিয়মতে খাব লাগিব। যদি বেছিকৈ খায় তেতিয়া আপোনালোকৰ হাই প্ৰেছাৰ সলনি ল' প্ৰেছাৰো হ'ব পাৰে। গতিকে মই যি ধৰণে কৈছোঁ সেই ধৰণে খাব, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। এই ঔষধকেইটা খোৱাৰ আগত আপোনালোকে এবাৰ ডাক্তৰৰ ওচৰত পৰীক্ষা কৰাই ল'ব, হাই প্ৰেছাৰ নে ল' প্ৰেছাৰ। যদি ল' প্ৰেছাৰ হয় তেতিয়া আপোনালোকে এই ঔষধকেইটা খাব নালাগে। যদি খায় তেতিয়া আপোনালোকৰ অপকাৰ কৰিব। যদি আপোনালোকৰ হাই প্ৰেছাৰ আৰম্ভ হৈছে, তেতিয়া আপোনালোকে ৰাতি আহাৰ খোৱা লগত যদি দুটাকৈ নহৰু খাব পাৰে, তেতিয়া আপোনালোকৰ এই হাই প্ৰেছাৰ স্বাভাৱিক অৱস্থালৈ আহিব। দুটাকৈ মানে দুফুটাকৈ খাবলৈ কৈছোঁ। এইদৰে আপোনালোকে এমাহৰ পৰা 1.5 মাহমান খাব লাগিব, তেতিয়া আপোনালোকৰ স্বাভাৱিক অৱস্থালৈ আহিব। কেতিয়াবা আপোনালোকৰ প্ৰেছাৰ হৈ শুই থাকিবলগীয়া অৱস্থা হৈছে চাগে, আৰু তেনেকৈ যদি আপোনালোকে শুই থাকিবলগীয়া অৱস্থা হয়, তেতিয়া আপোনালোকে কি কৰিব? মই আজি আপোনালোকক দেখুৱাইছোঁ কেঁচা তেঁতেলী। যদি পাৰে আপোনালোকে পকা তেঁতেলী ল'ব, আৰু এনেকৈ 4-5 ফুটামান আপোনালোকে ভালদৰে পকা তেঁতেলী লৈ এটা ষ্টীলৰ বাতিত অলপমান পানী লৈ সেই পানীখিনিৰ লগত পকা তেঁতেলীখিনি খচি পেলাব। তাৰপিছত সেই পানীখিনি যদি আপোনালোকে খায়, তেতিয়া 1 ঘণ্টামানৰ পিছত আপোনালোকৰ প্ৰেছাৰ স্বাভাৱিক অৱস্থালৈ আহিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ প্ৰেছাৰটো বহুত পুৰণি হৈছে বা অনবৰতে ধৰিয়ে থাকে, তেতিয়া আপোনালোকে কি কৰিব? এই নেফাফু গছৰ আগ 4টা লৈ ল'ব। তাৰপিছত লাগিব আপোনালোকক নহৰু 4 ফুটা। এই নহৰু 4 ফুটা আৰু নেফাফু গছৰ আগ 4টা এখন কলপাতত ভালদৰে মেৰিয়াই পাতত দিব। পাতত দি পিনে ৰাতিপুৱাই খালী পেটত খাব লাগিব, মানে সিজাব লাগিব পাতত দি। যদি আপোনালোকে এইদৰে এদিন খায়, পিছদিনাখন নাখাব, আকৌ এদিন খাব, আকৌ পিছদিনাখন নাখাব, আকৌ এদিন খাব, এনেকৈ 3 দিন খাব, তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ হাই প্ৰেছাৰটো কিমান কণ্ট্ৰল হৈছে। যদি আপোনালোকৰ খুব বেছিকৈ হৈছে, তেতিয়া 2 দিন খাব পাৰিব একেলেঠাৰিয়ে। যদি অলপ কমকৈ হৈছে, তেতিয়া আপোনালোকে এদিন এৰি এদিন খাব। তেনেকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে, তাৰপিছত সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰি থাকিলে আপোনালোকে এই ৰোগটোৰ পৰা সমাধান পাব পাৰিব। এনেদৰে আপোনালোকে যেতিয়ালৈকে সেই প্ৰেছাৰটো স্বাভাৱিক অৱস্থালৈ নাহে, তেতিয়ালৈকে ব্যৱহাৰ কৰি থাকিব লাগিব। তাৰপিছত আপোনালোকে লাহে লাহে কমাই দিলেও হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল লাইক কমেণ্ট কৰিব। মোৰ চেনেলটো যদি নতুন, তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।